ঐ লথু তোক মই ইয়াত নাহো বুলি কৈছিলো না ইয়াত ভূত ওলাই বুলি কেনেকুৱা দেখিছে চা সঁচা সঁচিকে ভূত ওলালে কি কৰিবি একো নহয় ভূত নাই অ কেলে চিন্তা কৰিছ তই চাহ হুগব লাগলে যাম নাই মই নাযাওঁ দেই মোৰ ভূতলৈ বহুত ভয় লাগে মই নাযাওঁ তই যা অকলে তই বৰ ভয় বান্ধোৱা দেই কেলেনো আহিছিলি তেন্তে একো ভয় পান্দ নহয় মই নাযাওঁ দেই মোক কিন্তু ভূতলৈ ভয় লাগে সেইকাৰণে মই নাযাওঁ তই আগলৈ নাযাবি দেই মই হলে যাওঁ অকমান আগলৈ যাওঁ যদি নহ'লে তই ইয়াতে ৰখি থাক ঐ তই নাযাবি ৰ ভূতে পাব সঁচা সঁচিকে গাঁৱত চবেই কৈছে ভূত ওলাইছে বুলি তইহে নুশুন বিশ্বাস নকৰ সেইবাবে তোৰ লগত মই আহিব লগা হৈছে তোৰ কাৰণে মই এনেই আহিব লগা হ'ল নহয় ঘৰত মায়ে গম পালে মোক মাৰিব তই ৰ ইয়াত মই আহিছো একো নহয় ৰ ঐ নাযাবি ৰ সঁচা সঁচিকে ভূতে পাব মই ইয়াত হ'লে ৰখিছো দেই মই নাযাওঁ তই অকলে যা হ'ব দে তই ৰখ মই অকমান আগৰ পৰা আহিছো ইয়াৰ কাৰণে মই বৰ বেয়াকে ফচিলো দেই মোক আজি মায়ে বৰ বেয়াকে মাৰিব এতিয়া এইটো যাবলৈও বেয়া হৈছে কেনেকেনো যাওঁ কিবা এটা দেখিছো আছো না জলদি নাই মই নাযাওঁ দেই তই আহ জলদি আহ ইয়াৰ পৰা পুচি যাওঁ জলদি তাত কোলাকে মানুহ এটা আছে বৰ ডাঙৰ ওখ পাই কোন হৈ জানো চাওঁকে মোৰ ভয় লাগি গ'ল এতিয়া আমাৰ কি হ'ব ন ঘৰলৈ কেনেকে যাম ৰাতিও হৈ আহিছে মোক যেন মায়ে বিচাৰি ফুৰিছে চাগে হয়তো চা পিছফালে কি ওলাই আছে এনে নকবি আকৌ দেই এনে ভয় খাই আছো মিছামিছিকে কোৱা নাই সঁচাকে চা কোন হয় সেইটো কোন হয় যাওঁ বল বুলি পলা বল ধৰি ইয়াত কি কৰি আছ ইয়াত কি কাম তহঁতৰ আমি এইফালে এনে ফুৰিব আহোঁতে ইয়াতে পালোহি যাওঁ আমি ইয়াৰ পৰা আমি এইফালে এনে আহোঁতে এয়া পালোহি আমি যাওঁ ইয়াৰ পৰা জল্দি যা ইয়াৰ পৰা মোৰ জেগাত তহঁতৰ ইয়াত কি কাম আজিৰ পৰা নাহিবি এইবাৰ ফাৰ্ষ্ট ৱাৰ্ণিং দিছো আৰু যদি কেতিয়াবা দেখো তহঁতক মই সোধাই নেৰো আজিৰ পৰা নাহো মই যাওঁ দেই আহ লথৌ আজিৰ পৰা নাহিবি মোৰ জেগাত নাহো আমি আজিৰ পৰা মই যাওঁ দেই যাওঁ বলৈ তোৰ লগত অহা ল'ৰাটোক কেতিয়াবাই গ'ল তই যাবি নে তোকো মই খাম এতিয়া নাই মই গৈছো যা তই ইয়াৰ পৰা জল্দি নহ'লে বা তই মোৰ ভোজন হবি এতিয়া দেখিছ চবেই মোলৈ ভয় কৰা হ'ল মই এতিয়া ইয়াত নিশ্চিন্ত মানে থাকিব পাৰিম আৰু অশান্তি নাই কোনো একো নকৰে আৰু মই নিজৰ ইচ্ছামতে থাকিব পাৰিম যাওঁ এতিয়া অকণমান জীয়াই লওঁ গৈ কেতেকী মিনু ঘৰত আছে নি বাৰু নাই মিনু বোলে বাহনী ফালে ভূত ওলাইছে বুলি কৈছে তালৈ গ'ল বোলে এতিয়ালৈকে অহা নাই তাকে বাট চাই ৰখি আছো আমাৰ লথৌ নাই নহয় তাৰ লগতে গ'ল নেকি জানি বলচোন বল যাওঁ আমি অকলে দুজনী মানুহে কেনেকে যাম তহঁতৰ মানুহজনক নেমাতিলি গেলে তেখেতৰ লগতে গ'লোহেঁতেন এইটো ক'ত যাব পুতেকক দেখিব পাৰিলে যাব মোকহেতো মাধুম বকিলে পুতেৰক শাসন নকৰ আমুক নকৰ বুলি নহ'লে বা আপুনি দাদাকে লগ ধৰক দাদা যাব বলক আমি নহ'লে বা দাদাৰ লগতে যাওঁ আমাৰ এখেতে মোকো একে ধুমাধুম বকিলে মেলিলে পুতেৰক শাসন নকৰ তামুক নকৰ বুলি সেয়ে ভিতৰত সোমাই আছে ক'বা যাব পুতেকক ভাল পালেহে যাব পাৰ যদি তই কচোন যায় নি কেনবানি তই ক'লে ক'ত আছে দাদা ক'তনো থাকিব ভিতৰত সোমাই আছে চিঞৰি দে তেতিয়া আহিব ঠিক আছে দাদা এইফালে আহকচোন ক'লেনো গ'ল ল'ৰাটো কিনো কৰিছে তাত বা গুচি আহিলে হয় সোনকালে এনেই ভয় লাগি আছে বেয়াই লাগিছে মোৰ নকবা উঠোনি বা খোৱা নাই মেলা নাই ল'ৰাটোকে বিচাৰি সোমদাই হ'ব তালৈ যোৱাহেঁতেন বাবা দিনৰ পোহে মই গ'লোহেঁতেনো তাৰপৰা ভাবিলোঁ মিনুৰ লগত আছে নেকি জানি আপোনালোকক শুনে সেইকাৰণে বিচাৰি আহিলোঁ বহি ইয়াতে আহিব আমাৰ তেখেত নাই নবহো মোৰ বহিবলৈ ধৈৰ্য নাই এতিয়া ক'লৈ গ'ল বা ল'ৰাটো কি খাইছে উঠনিৰ পৰা নেকানিবি আহিব ৰ আমাৰ তেখেত আহিছে শুনিছেনে এইবিলাক হওকচোন কন্দা নাই বেয়া লাগিছে ল'ৰাটো বা কি হ'ল ভূতৰ তালৈ চাবলৈ গৈছে ভূতে ধৰিলে কি হ'ব আমাৰ আগলৈ নাই পাছলৈ নাই এটাই ল'ৰা একো নহয় একো নহয় ভূতে নধৰে আহিব কি হ'ল লথমাক কান্দি আছ যেন কিয় নাকান্দিম লথৌ আৰু বোলে মিনু ভূত চাবলৈ গৈছে কি হ'ব বাৰু এতিয়া একো নহয় ভূত চুত নাই তহঁতি দুজনী বেছি আৰু তও আহি গলি লগতে আকৌ মা মই আহিলো মা আপুনি ইয়াত আছে যেন আৰু কিয় কান্দি আছে উঠনি কথা ক'লৈ গৈছিলি আৰু ভূত চাবলৈ গৈছিলি বোলে তোক লাগে মিনুৰ তোৰ মুখত কি হ'ল আকৌ দেউতা তাত বহুত ডাঙৰ কোলাকে ভূত এটা আছে নহয় মই নাযাওঁ বুলিয়ে কৈছিলো লথৌৱে জোৰ জবস্তি ভূত চাব গ'ল ভূত চুত নাই বুলি কৈ লগ ধৰি লৈ গৈছিলে লথৌ তোক পাতো বেছি বাঢ়িছে মিনু তই ভিতৰলৈ যা জল্দি নাই মই ভিতৰলৈ অকলে নাযাওঁ আপুনিও বলক মোৰ ভয় লাগি আছে ভূতটোৱে কেনেবাকে আকৌ ইয়াৰ ওলাই আহিনি বুলি তই যাবি না ভিতৰলৈ চিধা যা ভিতৰলৈ ভূত কৈ নাথাকিবি এজনীয়ে মূৰটো খাই দিছে আকৌ তয়ো আহি ভূত কৈ নাথাকিবি যা ভিতৰত যা চিধা কিহে পাইছে লোকে লগ ধৰিলে বুলি তই যাবি নি ভূত চাবলৈ বল ভিতৰ বল তই গৈছো নহয় ইমান বকিব নালাগে নহয় লথৌ তোৰ উৎপাত বেছি হৈছে বল চিধা গ'লে বল তোক আজি মই কি কৰোঁ চাই থাক বাপেৰকো কৈ দিম নহয় তোৰ কথা নহয় মানে মই ভূত চুত দেখা নাছিলো যেন সেইকাৰণে তাকো লগ ধৰি লৈ গৈছিলো চাবলৈ বুলি বহুত ডাঙৰ কোলাকে ওখকে মানুহ এজন আছে তাত বহুত ডাঙৰ ভূত গম পালে মা বেছি কথা কৈ দিবি চিধা গ'লে বল তোৰ ভূত তোক মই ভূত উলিয়াম আজি বল ঘৰলৈ বল তই লথমাক আকৌ নেমাৰিবি কোৱা ল'ৰাটোক এনেই ভয় খাই আহি সিহঁতৰ মুখৰ চেহেৰা চাগে কেনেকুৱা হৈ আহিছে ৰাতিলৈ চাগে জ্বৰে উঠিব এতিয়া গৈ মাৰপিট কৰি নাথাকিবি আৰু লথমাক নেমাৰিবি আৰু কেতিয়া কৰিবি কি কৰিবি নে জ্বৰ চৰ উঠিব গৈ পাৰে নাই ইয়াৰ ওপৰত বেছি বাঢ়িছে ই অকলে যাওক মিনুকো লগত লৈ গৈছে এনেই ভয় কৰে ল'ৰাটো বাইদেউ যাওঁ দেই ময়ো মিনুকো কিবা এটা খাবলৈ দিওঁ
দিওঁগৈ পাই যা দি দে গৈ তোৰ পুতেৰে ৰকো ইয়াৰ উৎপাতবোৰ নেদেখিলি উঠনিবা কৈছিলো নহয় আহিব বিচৰাই লৈ ফুৰিছ আহিলে বুলিহে নহাহেঁতেন কি হ'লহেঁতেন আপুনি বেছি চেন থাকিব যাওক আপোনাৰ নিজৰ কাম কৰকগৈ যা তোমাৰ পুতেৰৰ কালপোচান ধৰাগৈ যোৱা নহ'লে দেৰি হ'ব ইয়াত কোনেনো আপোনাৰ লগত মুখ চুপতি মাৰি থাকে আপুনি কি কয় কৈ থাকক মই হ'লে যাওঁগৈ তাক ভাত পানী দিওঁগৈ সিহঁতি ভূত দেখিছো বুলি কৈছে গাঁৱত যদি সঁচাকে ভূত আছে এখন মিটিং পাতিব লাগিব কি হ'ব কথাটো আলোচনা কৰিব লাগিব আজিলৈ হ'ব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে আমাৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল টিলিঙাটো বজাব নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব